फ्रेंड्स स्वागतम जनाइছো আপোনালোক সকলোকে এছামিজ জ্ঞান প্ৰ ইউটিউব চেনেললৈ। তো ফ্ৰেন্ডছ আজি আমি জানিম যে আপুনি কোভিড-19 ভ্যাকচিন লোৱাৰ পিছত আপুনি আপোনাৰ সাৰ্টিফিকেটখন কেনেকৈ উলিয়াব। বলক আজি ভিডিওটো আমি আৰম্ভ কৰো আৰু আপোনালোকে চাই আছে এছামিজ জ্ঞান প্ৰ। फ्रेंड्स प्रथमते আপুনি গুগলত যাব আৰু গুগলত সাৰ্চ কৰিব cowin.gov.in। পেজটো ওপেন হোৱাৰ পিছত আপুনি ইয়াৰ ওপৰত দেখিবলৈ পাব ৰেজিষ্টাৰ চিগিন। আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ ফোন নম্বৰটো দিবলৈ ক'ব। আপুনি সেইটো ফোন নম্বৰ দি দিব যেটো আপুনি ভ্যাকচিন লওঁতে ৰেজিষ্ট্ৰেচনত দিছিল। সো মই ইয়াত দি দিছো আৰু গেট OTP-ত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ সেই নম্বৰটোৰ এটা OTP সেন্ড হ'ব। সেই OTP-টো ইয়াত দি দিব। OTP-টো দি দিয়াৰ পিছত আপুনি ভেৰিফাই এণ্ড প্ৰচেছত ক্লিক কৰিব। সো আপুনি ইয়াত দেখিবলৈ পাব যে আপোনাৰ সাৰ্টিফিকেটখন আহি গৈছে। আপুনি সাৰ্টিফিকেটত ক্লিক কৰিব। তাৰপিছত আপুনি ডাউনলোডত ক্লিক কৰিব আৰু ফাইলটো ডাউনলোড কৰি ল'ব আৰু আপুনি ইয়াৰ পৰা বেক কৰি ল'ব। যেতিয়া আপোনাৰ ফাইলটো ডাউনলোড হৈ যাব তেতিয়া আপুনি ফাইলটো ওপেন কৰিব। মই ইয়াত ওপেন কৰি লৈছো। আপুনি PDF ভিউৱাৰ বা PDF ৰিডাৰৰ সহায়ত এই ফাইলটো চাব পাৰিব, মানে আপোনাৰ সাৰ্টিফিকেটখন চাব পাৰিব। ইয়াত দেখিছে যে মোৰ সাৰ্টিফিকেটখন আহি গৈছে। তো ফ্ৰেন্ডছ আজিলৈ ইমানে। যদি ভিডিওটো ভাল লাগিল লাইক কৰক, শ্বেয়াৰ কৰক, কমেন্ট কৰক, লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।